নমস্কাৰ, মই আজি বনাবলৈ লৈছোঁ কঁঠালৰ মুচি। কঁঠালটো কাটিবলৈ সময়ত হাতত অলপ মিঠাতেল লগাই ল'ব লাগে, তেতিয়া অসুবিধা হয়। আঠাটো নালাগে বৰ বেছিকৈ। এতিয়া কঁঠালটো মানে টুকুৰা টুকুৰাকৈ কাটি ল'ম। এতিয়া এই টুকুৰা টুকুৰাকৈ কাটি ল'লোঁ আৰু মছলাখিনি ৰেডি কৰি থৈছোঁ। এতিয়া কঁঠালৰ টুকুৰাখিনি আৰু আলু দিছোঁ ইয়াতে। কঁঠালৰ টুকুৰাখিনি মই কুকাৰ এটাত দি দিলোঁ। নিমখ অলপ দি দিছোঁ ইয়াতে আৰু অলপ হালধি দিম, যাতে বগা বগা হৈ নাথাকে ভিতৰত। এতিয়া এইখিনি মই 3টা হুইচেল লগাই দিম। এতিয়া এটা কেৰাহী পাতি দিলোঁ। কেৰাহীত মই অলপ বেছিকৈ তেলটো দিছোঁ। মাংসতকৈ অলপ পৰিমাণটো বেছিকৈ দিছোঁ, কিয়নো কঁঠালৰ পৰা ইমানো সোৱাদ নোলায়। এতিয়া ইয়াতে মই 3টা ইলাচি দিলোঁ। ইলাচি, লং, ডালচেনি 3টামানকৈ দিছোঁ আৰু ৰঙা জলকীয়া 2টা দিলোঁ, তেজপাত দিলোঁ। দি পেলাই অলপ দেৰি লৰাইছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ ইয়াতে। পিঁয়াজ মই ডাঙৰকৈ 4টা দিছোঁ। কঁঠালৰ পৰা ইমান সোৱাদ নোলায়, গতিকে পিঁয়াজ আৰু তেল দি পেলাই সোৱাদটো হয় আৰু। হালধি দি দিলোঁ। এতিয়া এইখিনি ভালদৰে মজিবলৈ দিলোঁ। এতিয়া ৰঙা জলকীয়া, কেঁচা জলকীয়া কেইটামান কাটি থৈছিলোঁ, সেইখিনি দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দিলোঁ। বাকী মাংসত যি মছলা দিয়া যায় সেয়াই আৰু দিছোঁ। আদা নহৰু গোন্ধটো যোৱাৰ পিছতে জলকীয়া পাউডাৰ, ৰঙা জলকীয়া পাউডাৰ, মিট মছলা, ধনিয়া পাউডাৰ আৰু জিৰা এইখিনি দি ভালদৰে অলপ গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ। একেবাৰে মাংস যেনেকৈ বনায় ঠিক তেনেকৈ আৰু। এতিয়া পানীৰ পৰা কঁঠালখিনি উঠাই থ'লোঁ, পানীখিনি পেলাই দিছোঁ আৰু। এতিয়া ইয়াতে দি দিলোঁ, ধুনীয়াকৈ দি পেলাই অকণমান দেৰি উতলিবলৈ দিম। ধুনীয়াকৈ মিলাই লৈ এতিয়া অলপ নিমখ দি দিছোঁ। নিমখটো আগতে দিয়া আছিলে, গতিকে সোৱাদ অনুযায়ী নিমখটো দিছোঁ। এতিয়া অলপ গৰম পানী দি দিলোঁ, দি ভালকৈ উতলিবলৈ দিম। কঁঠালখিনি অলপ ভাঙি গৈছে, কিয়নো গোটা হৈ থাকিলে মছলাবিলাক বৰ ভালদৰে নোসোমায়, গতিকে মই অকণমান ভাঙি দিছোঁ। হৈ গৈছে। খাই চাবচোন এবাৰ বনাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পিছলৈ অহা ভিডিঅ'বিলাক চাব পাৰিব।